নমস্কাৰ আজি আকৌ আহিছো নেক্সট ৰাখিটোৰ বিষয়ে ক'বলৈ। এই ৰাখিটো হৈছে মিথুন ৰাখি, আদ্যক্ষৰ হৈছে অ আৰু দ্বিতীয় ছ। মিথুন ৰাখিৰ জাতকৰ চেহেৰা ওখ দীঘল অৰ্থাৎ লম্বা চেহেৰা, বগা বৰণৰ আৰু সুন্দৰ কান্তি বিশিষ্ট হয়। এওঁলোকৰ আত্মবিশ্বাস প্ৰচুৰ। এওঁলোকৰ জীৱনত ৰোগ বহুত কম হয়, অৰ্থাৎ বেমাৰ বহুত কম হয়। কোনো কামত হাত দিলে কামটো শেষ নোহোৱালৈকে তেওঁলোক মানে ক্ষান্ত নহয়, শেষ কৰিহে মনটো বহুত শান্তি পায়। এওঁলোকৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই। এটা সমস্যা শেষ হ'লে আকৌ এটা সমস্যা আহি পৰে। শিক্ষাৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে বৰ কষ্ট কৰিব লগা হয়। এওঁলোক ৰসিক স্বভাৱৰ হয়। সুন্দৰভাৱে জীৱনটো আগবঢ়াই নিবলৈ এওঁলোকে বেছভাৱে কষ্ট কৰে। অশুভ বাৰ হৈছে সোমবাৰ আৰু অশুভ তিথি হৈছে ষষ্ঠী, নৱমী আৰু দ্বাদশী। মিত্ৰ ৰাশি হৈছে তুলা ৰাশি আৰু কুম্ভ ৰাশি। আজিলৈ আহিছো, ধন্যবাদ।